নমস্কাৰ আজি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ইতিমধ্যে স্ক্ৰীনখন দেখি আপোনালোকে গম পাইছে যে আজি বিষয়টো মই প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এই দুটাৰ বিষয়ে খুব এক জৰুৰী কথা আপোনালোকৰ আগত জনাবলৈ গৈ আছোঁ। আপোনালোকৰ হয়তো এই ইঞ্চুৰেঞ্চ স্কিম দুটা যি ভাৰত চৰকাৰৰ হয় আপোনালোকে প্ৰায়ে জানেই আৰু ইয়াত যিটো স্ক্ৰীনত দেখিছে যে 330 টকা জীৱন জ্যোতি বীমা যোজনা সেইটো বৰ্তমান 436 টকা হৈছে আৰু 12 টকীয়াটো 20 টকীয়া হৈছে। কিন্তু এই ভিডিঅ'টো কৰাৰ মূল উদ্দেশ্য হ'ল যে আমি এইটো কৰি থওঁ কিন্তু বহুতে ইয়াৰ চাৰ্টিফিকেটখন কেনেকৈ আমি ডাউনলোড কৰিব পাৰি, বেংকলৈ গ'লেও বেংকত যিহেতু বহুত ভিৰ থাকে গতিকে সেই চাৰ্টিফিকেটখন বেংকৰ পৰা আপোনালোকে হয়তো সময়মতে নাপাব পাৰে বা বাই পোষ্টো নাহিব পাৰে, তো কেনেকৈ আমি ডাউনলোড কৰিব পাৰি তাকে চাওঁ আহক। আৰু তাৰ বাবে আমি যদি Pmsby অৰ্থাৎ সুৰক্ষা বীমা যোজনা ডাউনলোড কৰিবলৈ হয় তেনেহ'লে Pmjjby চাৰ্টিফিকেট ডাউনলোড, যিহেতু মই ইয়াত SBI কৰি দেখাইছোঁ গতিকে SBI বুলি মাৰি মই গুগল ব্ৰাউজাৰত গৈ চাৰ্চ কৰিলোঁ। চাৰ্চ কৰোঁতে যিটো ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত সেই বেংকটোৰ টাই আপ থাকিব সেই লিংকটো আহিলে, যিটো নেশ্যনেল ইঞ্চুৰেঞ্চৰ লগত আছে ভাৰতীয় ষ্টেট বেংকৰ। আৰু আচলতে এই যেতিয়া স্ক্ৰীনখন খোল খোৱাৰ পিছত আমি যদি তললৈ আহিলে ইয়াতে ডাউনলোড Pmjjby চাৰ্টিফিকেট, সেইখন মই ডাউনলোড কৰিব পাৰিম। তাত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত আন এখন স্ক্ৰীন খোল খাব আৰু তাতে ছিলেক্ট কৰিব লাগিব যিটো ইয়েৰটো এতিয়া 2022-23 ফাইনেন্সিয়েল ইয়েৰ চলি আছে, সেই বিত্তীয় বৰ্ষটো ছিলেক্ট কৰি তাত মই বেংক ছিলেক্ট কৰিব লাগিব। ইয়াত বহুতকেইটা বেংকৰ নাম থাকিব পাৰে, তাৰ ভিতৰত মই ষ্টেট বেংক অফ ইণ্ডিয়া ছিলেক্ট কৰিম কাৰণ ইয়াত সেইবোৰ বেংকৰ নাম থাকিব যিবোৰ নেশ্যনেল ইঞ্চুৰেঞ্চৰ লগত টাই আপ কৰা আছে এই 12 টকীয়া বা 20 টকীয়া, এতিয়া 20 টকীয়া ইঞ্চুৰেঞ্চটোৰ বাবে। ইয়াৰ পিছত ইয়াত যিখিনি চাৰ্চ ক্ৰাইটেৰিয়া আছে ইয়াত কেইবাটাও আছে, মোবাইল নাম্বাৰ দি, পেন নাম্বাৰ দি, মই ইয়াত একাউণ্ট নাম্বাৰ দি চাৰ্চ কৰিম। তাৰপিছত ইয়াত মোৰ একাউণ্ট নাম্বাৰটো নিৰ্দিষ্ট স্থানত ইয়াত মই এণ্ট্ৰি কৰি তাৰপিছত যিটো ছাইডতে চাৰ্চ বুলি অপশ্যনটো আছে তাত ক্লিক কৰিম। আৰু এইটো আচলতে এই চাৰ্টিফিকেটখন চাই লোৱাৰ কিয় দৰকাৰ, কাৰণ ইয়াত আপোনালোকে নমিনীৰ নাম শুদ্ধ আছেনে নাই এইবোৰ তাতে আপুনি পৰীক্ষা কৰিব লাগিব। কাৰণ ইঞ্চুৰেঞ্চ এটা যেতিয়া কৰা থাকে তাত নমিনীৰ নামটো শুদ্ধ থকাটো খুব জৰুৰী, কাৰণ কেতিয়াবা যদি কিবা কাৰণে ক্লেইম কৰিবলগীয়া হয় তেতিয়া সেই নমিনীয়ে সেই টকাখিনি পায় আৰু যদি নমিনীৰ নামটোৱে ভুল হৈ থাকে তেতিয়া কিন্তু অসুবিধা হয়। এতিয়া মই তাত কৰাৰ লগে লগে যিহেতু মোৰ হৈ আছিলে ইঞ্চুৰেঞ্চ কৰা হৈ আছে গতিকে চাৰ্টিফিকেটখন আহিলে তাত ডাউনলোড অপশ্যন আছে, ডাউনলোড কৰিলোঁ। ডাউনলোড কৰাৰ পিছত মোৰ ফাইল মেনেজাৰত গৈ ডকুমেণ্টত মোৰ এইটো ছেভ হৈ গ'ল। এই পলিচি ডকুমেণ্টটো মই ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে মোৰ পলিচিখন খোল খাই গ'ল আৰু ইয়াতে মই ভালকৈ মই তাত চাব পাৰিম যে মোৰ নমিনীৰ নাম ইত্যাদি আজি শুদ্ধ আছে নাই। সেইটো হ'ল Pmsby, যিটো 12 টকীয়া বৰ্তমানৰ 20 টকীয়া এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ সেইটো। আৰু এতিয়া মই কৰি দেখাম Pmjjby অৰ্থাৎ যিটো আগৰ 330 টকীয়া আছিলে আৰু এইবছৰৰ পৰা 436 টকা হ'ল সেই ইঞ্চুৰেঞ্চটোৰ। তেনেকৈ মই গুগলত যদি চাৰ্চ কৰোঁ, কৰিলে এই লিংকটো আহিব। লিংকটো আহিলে যিহেতু ভাৰতীয় ষ্টেট বেংকৰ SBI লাইফৰ লগত টাই আপ আছে গতিকে SBI লাইফৰ এইখন স্ক্ৰীন খোল খাব। খোল খোৱাৰ পিছত তাত আমি ডাউনলোড অপশ্যনত গৈ Pmjjby বুলি এটা অপশ্যন থাকিব, তাত গৈ ছাবমিট কৰিম। ছাবমিট কৰাৰ লগে লগে আমাৰ ইয়াত কিছুমান অপশ্যন আহিব, যেনেকৈ প্ৰথম বেংকৰ নাম থাকিব, বেংকৰ নামটো আমি ছিলেক্ট কৰিম। ইয়াতো বহুতকেইটা বেংকৰ নাম থাকিব, তাৰ ভিতৰত আমি ষ্টেট বেংক অফ ইণ্ডিয়া বা আপোনাৰ যিটো বেংক হয় যদি বেলেগ বেংক এই লিষ্টত আছে সেইটো ছিলেক্ট কৰিব পাৰে। তাৰপিছতে মই ইয়াত যিটো মোৰ একাউণ্ট নাম্বাৰ সেই একাউণ্ট নাম্বাৰটো দিম। একাউণ্ট নাম্বাৰ, ডেট অফ বাৰ্থ দিব লাগিব, যিটো একাউণ্টত থকাৰ লগে নিচিনা মিলিব লাগিব। তাৰপিছত তলত কেপচাটো দিয়াৰ পিছত ছাবমিট কৰাৰ পিছত ইয়াত এটা নাম্বাৰ কাষ্টমাৰ ID এটা আহি যাব, যিটোত মই ক্লিক কৰাৰ পাছত ডাউনলোডৰ অপশ্যনটো আহিব আৰু তাত মই ডাউনলোড কৰিম। ডাউনলোড কৰাৰ পিছত একেই ফাইল মেনেজাৰৰ ডকুমেণ্টৰ ভিতৰত এইটো ছেভ হ'বগৈ, যিটো আমি তাত গৈ চাই পেলাই সেই পলিচি ডকুমেণ্টটো, যি পলিচিটো নমিনীৰ নাম ইত্যাদি শুদ্ধ আছেনে এবাৰ পৰীক্ষা কৰি ল'ম। ধন্যবাদ।